গাইছ মোৰ আজি প্লেনটো একদম মানে ছাকচেছেই নহ'ল তো সেইটো কেনেকৈ ছাকচেছ নহ'ল আৰু মই কি প্লেন কৰিছিলোঁ তো সেইটো আপোনালোকক এতিয়া দেখাবলৈ গৈ আছোঁ অলপ মানে কলম আৰু কাগজত মানে কলমেৰে মই কাগজত আঁকি দেখুৱাম আপোনালোকক তো চাই থাকক কেনেকৈ মানে প্লেনটো ছাকচেছফুল নহ'ল মোৰ আৰু কি প্লেন কৰিছিলোঁ তো জানিবলৈ আৰু বুজিবলৈ আপোনালোকে ভিডিঅ'টো উপভোগ কৰক বন্ধুসকল এইখন মেপেৰে আপোনালোকক বুজাম যে কালি মই কেনেকৈ প্লেনটো মোৰ কেনেকৈ ছাকচেছফুল নহ'ল বা আনছাকচেছফুল হ'ল মানে এইটো আমাৰ ঘৰ তো দাদা ওলাইছিল মোৰ আগতে এইফালে দি ইহঁতে ওলাই এনেকৈ কলেজ গেট এইখনেদি গৈ টিকৰিকিলা কলেজৰ পিছফাল পাইছে আৰু তেতিয়া মই ঘৰৰ পৰা ওলাই কিনে এইখিনিলৈকে পাইছিলোঁ তো মই মানে এইখিনিলৈকে ভালকৈ চিনি পাওঁ আৰু এইখিনিলৈকে মানে ভালকৈ চিনি পাওঁ আৰু তাৰপিছৰখিনি এইখিনিলৈকে গৈ আৰু এইফালে এটা ৰাস্তা আছে এইখিনিলৈকে গৈ মই চিনি নাপালোঁ যে ক'ত যাম ক'ত নাযাম তো মোৰ প্লেন আছিল এনেকুৱা তাৰ আগতে কওঁ আপোনালোকক যে দাদাহঁতেতো এনেকৈ গৈ এইলৈকে পাইছে না তো মই ভাবিছিলোঁ যে মই এইখিনি দি এনেকৈ যাম গৈ ইয়াত দাদাহঁতক মিট কৰিম ইহঁতে এইখিনিত আহি পাব তো মই এইখিনিত মিট কৰিম কিন্তু কথাটো কি হ'ল কেনেকুৱা হ'ল যে মই ফোন কৰিলোঁ দাদাক তেতিয়া ইহঁতে ইয়াত পাইছে তো মই ভাবিলোঁ যে ইহঁতেতো ইয়াত পাইছে তো মই এতিয়া গৈ কিনে তো শ্বৰ্টকাট মাৰি কিনে ইহঁতক কিজানিবা লগ পাম তো সেইফালেদি গ'লোঁ এইখিনিলৈকেতো গ'লোঁ ভালে চিনি পাওঁ তাৰপিছত ইয়াত গৈ এনেকুৱা দুটা ৰাস্তা ওলাল ভাবিলোঁ আৰে এইটো এটা এইফালে যায় এইটো এটা এইফালে যায় তো কোনটো দি বা যায় এইখিনিত তো ভাবিলোঁ এটা ল'ৰা পালোঁ তাক সুধিলোঁ বাবু কলেজ কোনফালে যোৱা ৰাস্তা পায় এইফালে অৱশ্যে ঠিকেই কৈছে যে এইটো কলেজ যোৱা মোক অৱশ্যে কলেজ যোৱা নালাগিছিল মোক লাগিছিল এইখিনিত যোৱা এইখিনি মানে কলেজৰ পৰা বহুত দূৰ হয় তো এইফালে দি ওলালে মই ইহঁতক লগ পালোঁ হয় মানে দাদাহঁত তেতিয়া মানে এইখিনি পাৰেই হৈছে মানে সেইকাৰণে আনছাকচেছফুল হ'লোঁ মই তো চিনি নাপালোঁ তাতে সোধাসুধি কৰোঁতে ইয়াত ওলাই পালোঁ তাৰপিছত মই পালোঁ যেতিয়া ইয়াত পালোঁ দাদাহঁতে এইখিনি পাৰ হৈ গৈ এইখিনি পাইছে এইখিনি মানে বাখৰিপাৰা বুলি কয় তো বাখৰিপাৰা পাইছে ইহঁতে তেতিয়া তো ময়ো ইয়াত গৈ পালোঁ দাদাহঁত তেতিয়াই ইহঁতে এৰাইছে এই জেগাখন তো সেইকাৰণে ইহঁতক লগেই নাপালোঁ তাৰপিছত মিছামিছি যোৱা হ'ল সিদিনা যোৱা হৈ তাৰপিছত অলপ অকলে ফুৰিলোঁ এইফালেলৈকে আকৌ ঘূৰি আহিলোঁ যোনটো দি গৈছিলোঁ সেইফালে দি শ্বৰ্টকাট মাৰি আকৌ ঘৰলৈ আহিলোঁ এইটোৱেই হ'ল মোৰ আনছাকচেছফুল প্লেন মানে আপোনালোকক দেখুৱালোঁ পিছত মানে গৈ কিনে অকলে কি কৰিম ভাবি কিনে অলপ ব্লগছে বনাওঁ যাক সেইকাৰণে অলপ ব্লগছ বনালোঁ তো সেই ব্লগছখন আপোনালোকক দেখুৱাই আছোঁ এইখন চাওক সেই জেগাখনৰ গুগল মেপ ভিউ তো মই দিলোঁ ভিডিঅ'খনত আপলোড কৰি বেক টু মাই ইউটিউব চেনেল কল্পজ্যোতিষ ব্লগ তো মই আজি গৈ আছোঁ মৰ্ণিং ৱাক কৰিবলৈ তো আপোনালোকক বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই তো আজি অলপ দিওঁ মৰ্ণিং ৱাক কৰা তো মানে দাদা মোক অকলে এৰি থৈ গ'ল তো মই এতিয়া অকলে গৈ আছোঁ শ্বৰ্টকাট ৰাস্তা মাৰি আছোঁ এইটো চাওক এনেকুৱা শ্বৰ্টকাট ৰাস্তা মাৰি আছোঁ তো এইফালেদি গৈ আছোঁ আৰু চাওক পাওঁ নে নাপাওঁ লগ পাওঁ নে নাই কোনো গেৰাণ্টি নাই তথাপি গৈ আছোঁ আৰু অলপ মৰ্ণিং ৱাকো কৰোঁ চাব পাৰে আপোনালোকে এয়া হ'ল মুগা বাগান মানে ইয়াত মুগা কি কৰিছিল আগত খেতি কৰিছিল তো বৰ্তমান নাই গছবিলাক খালি এনে ওলমি আছে গছবিলাক লাগি আছে খালি বহুত ডাঙৰ হৈছে চাওক আৰু এইবিলাক কোনোবাই খেতি কৰিছে কিবা কৰিছে শাক চব্জি এইটো ৰাস্তাৰে মই গৈ আছোঁ চাই থাকক অকলে মৰ্ণিং ৱাক কৰি আছোঁ মানে দাদাহঁতক লগ কৰিব আহিছিলোঁ তো দাদাহঁত পাৰ হৈ গৈছে আগতে তো মই এতিয়া অকলে গৈ আছোঁ এই জংঘলৰ মাজে এইবিলাক ৰবাৰ গছৰ বাগান যোনটো ৰাস্তা দি আহিছোঁ সেইটো ৰাস্তা দি আকৌ যাব লাগিব লগেই নাপালোঁ ইহঁতে আগতে মানে গুচি গৈছে তো চাই থাকক কোনফালে দি যাওঁ এইটো আমাৰ শ্বৰ্টকাট ৰাস্তা এইফালেদি মানে কি কাঠলবাৰী হৰি মন্দিৰৰ ৰাস্তা সেইটো দি ওলাই তাৰমানে আৰু এইটো মাছ বেপাৰী ওলাল সেইটো ৰাস্তাৰে যাম মই সেইটো ৰাস্তাৰে আহিছিলোঁ তো যাওঁ ঘৰলৈ অকলে আহিছিলোঁ তো মিছামিছি অহা হ'ল ইহঁতক লগো নাপালোঁ
এইবিলাক ফুলৰ গছ কিমান ধুনীয়া চাওক বগা ফুল কিবা ফুলটোৰ নাম পাহৰি গ'লোঁ মই চাই থাকক মই কোনফালে দি যাম এতিয়া যোনটো ৰাস্তাৰে আহিছোঁ সেইটো দি সোমাওঁ এইটো লেফ্ট চাইডৰ যোনটো সেইটো মানে প্ৰথম আহিছোঁ তো সেইকাৰণে অলপ দেৰি হ'ল ওলাই পাওঁতে দাদাহঁতক সেইকাৰণে লগ নাপালোঁ চাব পাৰে গৰুৰ পোৱালি কিমান ধুনীয়া চাওক মৰম লগা ভাল লাগে বাই বাই তো মই যোনটো ৰাস্তাৰে আহিছোঁ সেইটো ৰাস্তাতে আকৌ যাওঁ এইবিলাক চাওক খেতি পথাৰ ধান ফলিছে আৰু এইবিলাকত ধান লাগিছে এইবিলাক ছাগলী ৰাস্তাতে বহি আছে এইটো এটা ছাগলী এতিয়া ৰাতিপুৱা বাজে কমচে কম 7টা নেকি কিমান টকা বাজে 6:26 বাজে এতিয়া 6:30 বাজিব আৰু এইবিলাক চাওক ধাননি পথাৰ সেউজীয়া পৰিৱেশ মানে এই দিনটো এনেকুৱা ভাল লাগে কাৰণ ধাননি পথাৰবিলাক সেউজীয়া হৈ থাকে না তো বহুত ভাল লাগে আৰু এইটো এটা পুখুৰীত কিবা এইবিলাক ভেট ফুল নে কিবা লাগিছে ফুটিছে এইবিলাক চাওক কিমান ধুনীয়া আৰু সেইটো পুখুৰীত ৰঙা ভেট ফুল এইবিলাক এটা যদি গৈ কিনে লৈ আহিব পাৰিলোঁ ভাল হ'লে কিন্তু নাযাওঁ কাৰণ মই সাঁতোৰা নাজানো পানীত পৰি গ'লে দিগদাৰ হ'ব এইবিলাক ভেট ফুল তো যোনটো ৰাস্তা দি আহিছোঁ সেইটো ৰাস্তা দি আকৌ যাওঁ কি ওলাইছোঁ মই তো এইটো দি যাওঁ ঢালাই ৰাস্তা বাবু ক'ত গৈছিল আৰু ইয়াত এই ঘৰটোত কিবা গাঁওবুঢ়া লিখা আছে মোবাইল নাম্বাৰ উঠি আছে ফোন কৰোঁ নেকি গাইছ গাঁওবুঢ়া বহি আছে দেখোন সেইজন টেবুলত বহি আছে এনেকৈ গাঁওবুঢ়া নেকি মানে এই গাঁৱৰ কিজনী গাঁওবুঢ়া সেইকাৰণে বহি আছে এনেকৈ ৰাস্তাৰে আমাৰ পথাৰ ওলাই পথাৰৰ ফালে সেইটো ৰাস্তাৰে মই আহিছোঁ তো চাই থাকক কোনফালেদি ঘৰত যাওঁ ভিডিঅ'টো চাই থাকক গাইছ আজি অকলে মৰ্ণিং ৱাক কৰা হ'ল একো নহয় এতিয়া পথাৰেৰে সেই মুগা বাগান অলপ আগতে যে দেখালোঁ প্ৰথমতে তো সেইফালেদি যাব লাগে তাৰমানে এইখন মুগা বাগানৰ ওচৰেৰে এই ৰাস্তাটো দি মানে যাব পাৰে এনেকৈ কৰি এইটোৰেদি আহিলোঁ এই ৰাস্তাটোৰেদি আহিলোঁ আৰু এইটোৱেদি যাম এতিয়া ঘৰলৈ এই আমাৰ কুকুৰটোৰ কাৰণে এনেকুৱা হ'ল আজি মানে দাদাটো আগতে উঠি কিনে ওলাইছে ভাবিলোঁ মই কুকুৰটোক বান্ধি কিনে ওলাওঁ কিন্তু দেৰি হৈ গ'ল ইহঁতে বহুত দূৰ গৈ পাল তো মই ভাবিলোঁ এটা আইডিয়া কৰিলোঁ যে শ্বৰ্টকাট মাৰিম বুলি কিন্তু শ্বৰ্টকাট মাৰিও লাভ নহ'ল ইহঁতে আগতে এই জেগাখন এৰাইছে তাৰমানে আৰু ৰাস্তাটো ভালকৈ চিনি নাপাওঁ না যোনটো দি গৈছোঁ শ্বৰ্টকাটটো তো তাতে গৈ এজন
এটা বাচ্চাক সুধিলোঁ যে কোনটো দি কলেজ ওলায়, কয় সেইটো কয়। তাৰপিছত বাচ্চাৰ কথা বিশ্বাস নহ'ল, গুগল মেপ ওলালোঁ। গুগল মেপ ওলাই কিনে মই নিজে ৰাস্তাটো বিচাৰি পালোঁ, কিন্তু বিচাৰি পায়ো কোনো লাভ নহ'ল। তো এতিয়া ঘৰলৈ গৈ আছোঁ। তোৰে এতিয়া ঘৰত যাওঁ। এইখন মুগা বাগানখন যোনফালেদি আহিছোঁ, এইবিলাক কোনোবাই খেতি কৰি আছে, কিবা খেতি এইবিলাক ক'ব নোৱাৰোঁ। এতিয়া ৰাতিপুৱা মানে 6:30মান বাজিছে। তো মানুহবিলাক এতিয়া গৰুবিলাক আনি আছে বান্ধিবলৈ। সেইবিলাক চাইছেনে, এইবিলাক গৰু লৈ আহিছে। এখন ব্ৰিজ চাওক, ব্ৰিজৰ ৰেলিং চেলিং ভাঙি গৈছে। তো আমাৰ ফালৰ ৰাস্তাবিলাক এনেকুৱা, সেইটো দি গৈ আছোঁ। ঢালাই ৰাস্তা, মানে গাঁৱৰ ৰাস্তা, এই জব কাৰ্ডৰ ৰাস্তা, সেইবিলাক চাওক কেনেকুৱা। ফাইনেলি লাহে লাহে কৰি আহি পাই আছোঁ ঘৰলৈ। এইটো বিল্ডিংটোৰ চাইজটো ভাল লাগিছে চাওক। এইটো আমাৰে হয়, আমাৰে গোষ্ঠী হয়। তো ইহঁতৰ নীলিমা দি ইহঁতৰ ঘৰ চাগে, ভাল লাগিছে। ছাগলীৰ শিংবিলাক চাওক, আৰু দাড়ি চাওক কেনেকুৱা। পকী ৰাস্তা এখন পালোঁ, এইটো চাওক পকী ৰাস্তা, মানে চাব হাইৱে। তো ওলাওঁ চাব হাইৱে, তাৰপিছত সেইফালে দি গৈ আমি ৰাইট দি গৈ আমাৰ ঘৰ। আজি মই ঘৰ আহি পালোঁহি। তো মিছামিছি ফুৰা হ'ল আজি, মিছামিছি নহয়, মৰ্ণিং ৱাক কৰা হ'ল এই আলতে। তো এতিয়া ঘৰলৈ যাওঁ। আজি মই এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। তো আজিৰ ভিডিঅ'টি যদি ভাল লাগিছে তেনেহ'লে, ভাল লাগিবনে নাই গম নাপাওঁ, যদি ভাল লাগে তেনেহ'লে এটা লাইক মাৰিব, তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ। ধন্যবাদ।